দোস্ত আপোনালোকৰ বাবে আনিছোঁ এটা নতুন ভিডিঅ' প্ৰতিযোগিতামূলক পৰীক্ষাত সময় বচাবলৈ এই ট্ৰিকটো আপোনাৰ বাবে বহুত কামত আহিব। যিকোনো ডাঙৰ সংখ্যাক 25ৰে হৰণ কৰক মাত্ৰ 2 ছেকেণ্ডত কেলকুলেটৰতকৈ অধিক দ্ৰুত গতিত। যিহেতু যোৱা এটা ভিডিঅ'ত 5ৰে হৰণ কৰা নিয়মটো শিকোৱা হৈছিল, গতিকে এইবাৰ যদি পৰীক্ষাত কোনো সংখ্যাক 25ৰে হৰণ কৰিব দিয়ে বা ভাগ কৰিব আহে, তেন্তে দীঘলীয়াকৈ হৰণ নকৰি সময় নষ্ট নকৰিব, এই চমৎকাৰ নিয়মটো ব্যৱহাৰ কৰক। ধৰি লওক আপোনাক দিয়া হৈছে 121ক 25ৰে হৰণ কৰিব লাগে। গতিকে আগতে 5ৰ নিয়মটো নিশ্চয় আপোনালোকৰ মনত আছে। যদি আপোনালোকৰ 5ৰে হৰণ কৰা নিয়মটো মনত আছে, 5ৰে নিয়ম কৰা হৰণটো আছিল এই যিটো সংখ্যাক হৰণ কৰিব লাগে 5এদি, সেই সংখ্যাটোক 2ৰে পূৰণ কৰি এটা সংখ্যা লাষ্টৰ পৰা এটা বাদ দি দশমিক বহাই দিলে এনচাৰ ওলাই যায়। কিন্তু 25ৰ নিয়মটো হ'ল অলপ বেলেগ। 25ৰ নিয়মটো কেনেকুৱা হ'ব? আপুনি এইবাৰ কি কৰিব লাগিব, যিটো সংখ্যাক হৰণ কৰিব দিছে সেই সংখ্যাক মাত্ৰ 4ৰে পূৰণ কৰি দিব। 4ৰে পূৰণ কৰি দিয়াৰ লগে লগে ইয়াত আমি কি পাম? 125ক যদি 4ৰে পূৰণ কৰি দিওঁ আমি কিমান পাম? 125ক 4ৰে পূৰণ কৰাৰ লগে লগে আমি কিমান পাম? 500 পাম। এতিয়া আপোনালোকে কৰিব লাগিব কি, যে এই সংখ্যাটো লাষ্টৰ পৰা 5ৰ আছিল এটা বাদ দি লাষ্টৰ পৰা এটা সংখ্যা বাদ দি দশমিক বহাইছিলে। এইবাৰ কি কৰিব লাগিব? দুটা সংখ্যা বাদ দি দশমিক বহাব লাগিব। তেতিয়া আপোনাৰ এনচাৰ হৈ যাব, এনচাৰ হ'ব 5। ঠিক আৰু এটা এক্সাম্পল লৈছোঁ। এইবাৰ যদি আপোনাক দিয়া হয় 13ক আপুনি 25ৰে হৰণ কৰিব লাগে, কিমান হ'ব? চেম আপুনি কি কৰিব লাগিব, এই 13টোক কি কৰিব? 4 দি পূৰণ কৰিব। 13ক যেতিয়া আপুনি 4 দি পূৰণ কৰিব তেতিয়া কি হ'ব? 52 হ'ব। এতিয়া আপোনালোকৰ এনচাৰ কেনেকৈ ওলাব? এনচাৰ হ'ব কি, লাষ্টৰ পৰা দুটা সংখ্যা বাদ দি দশমিক বহাই দিব। বাছ এইখিনি হ'ব আপোনাৰ এনচাৰ। ঠিক এই নিয়মটো ব্যৱহাৰ কৰি, এই একেই পদ্ধতি ব্যৱহাৰ কৰি, মেজিকটো ব্যৱহাৰ কৰি আপোনালোকে ক'ব পাৰিবনে যে 212ক যদি 25ৰে হৰণ কৰা হয়, এনচাৰ কিমান হ'ব? আপোনালোকে কমেণ্ট কৰি জনাওক। ঠিক আছে, আৰু আপোনালোকে কমেণ্ট কৰিব আপোনালোকৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন লাগে, এনেকুৱা মেজিক ট্ৰিক লাগে নে হিষ্টৰীৰ প্ৰশ্ন লাগে নে গ্ৰামাৰ লাগে, কেনেকুৱা ধৰণৰ প্ৰশ্ন লাগে আপোনালোকে কমেণ্ট কৰি জনাব। থেংক ইউ।